নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক জনাইছোঁ আমাৰ চেনেল আছাম টেকনিকলৈ। আজি এটা নতুন ট্ৰিক্সৰ কথা শিকিম। এইটো নতুন ট্ৰিক্স নহয়, কিন্তু হয়তো বহুত নাজানে যে ডায়েল পেডৰ দ্বাৰা কি কৰিব পাৰি। এইখন এখন ডায়েল পেড হয়, কিন্তু ইয়াৰ পৰা এটা বহুত ডাঙৰ কাম কৰিব পাৰি। আমি কি হয়, কাৰোবাক ফোন লগাবলৈ হ'লে আমি কণ্টেক্টত যাব লগা হয়। কণ্টেক্টত গৈ ইয়াত নাম চাৰ্চ কৰি তেনেকৈ বহুত অপশ্যন চিলেক্ট কৰিব লগা হয়। তাৰপিছত আমি কণ্টেক্ট কৰোঁ। যদি নাম্বাৰটো মুখস্থ থাকে আমি নাম মাৰিব লগা হয়। কিন্তু আজি মই এনেকুৱা এটা কোনো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ডাউনলোড কৰিব দৰকাৰ নাই। মাত্ৰ আপোনাৰ ডায়েল পেডখনতে হ'ব। এনেকুৱা এটা ট্ৰিক্সৰ কথা ক'ম, যিটো ট্ৰিক্স আপুনি হয়তো আজিলৈকে দেখা নাই বা নাজানিব পাৰে, কিন্তু আপোনাৰ মোবাইলটো যদি ইউজ কৰি চায়, কিন্তু 100% এইটো কাম কৰিবই, কোনো ফেক ভিডিঅ' নহয়। তো তাৰ কাৰণে কি কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যেতিয়া মোৰ চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত প্ৰেছ কৰিব। বেল আইকনত প্ৰেছ কৰিলেহে আপুনি আমাৰ তৃতীয় ভিডিঅ' মিছ নকৰে। আৰু গৈছোঁ এতিয়া ভিডিঅ'টোৰ কাষলৈ। এতিয়া ভিডিঅ'টো কি হৈছে, আপুনি যদি দিনটোত কালে কল কৰে, আপুনি হয়তো দেউতালৈ কল কৰিব নাই, মালৈ কল কৰিব নাই, বা আপোনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যি হয় অল এভৰিথিং যালৈ কল কৰিব। তো কল কৰিলে কি আপুনি নাম্বাৰ চাৰ্চ কৰি কল কৰিব লগা হয়। কিন্তু আজি টিপছটো হৈছে, আপুনি যেনিবা মাত্ৰ দুই টেপিলে মানে আপুনি যালৈ কল কৰিব বিচাৰে তালৈ কল গুচি যাব। এক টেপিলে যালৈ কল কৰিব বিচাৰে তালৈ কল কৰিব গুচি যাব। তো এই ছেটিংটো কেনেকৈ কৰিব? এই ছেটিংটো কৰিবলৈ কোনো ছেটিঙত যাব দৰকাৰ নাই। আপুনি যদি বোলে দুই টেপিলে মানে আপোনাৰ কোনোবা গাৰ্লফ্ৰেণ্ডলৈ কল যাব লাগে, তো জাষ্ট এক্সাম্পল আপুনি দুইটো প্ৰেছ কৰি ৰাখিব। প্ৰেছ কৰি ৰখাৰ পিছত আপুনি ইয়াত পাই যাব ট্ৰিপছ, প্লিজ ছেট ওৱান টাচ ডায়েল। তো ছেটিং যাব। ছেটিং কৰাৰ পিছত ইয়াত অপশ্যন পাব ক্লিক টু এড। তো দুইত ক্লিক কৰিলোঁ। দুইত ক্লিক কৰাৰ লগে লগে ইয়াত মোৰ বহুত মানুহৰ অপশ্যন আহি গৈছে। আপুনি ইয়াত দেখিবলৈ পাইছে। মই মোৰ ফাদাৰৰ নামটো চিলেক্ট কৰিছোঁ। এতিয়া মেইন দেখাম। ইয়াত আপোনাৰ দেখিছে মই কাৰোলৈও কল কৰা নাই, কল তাৰমানে কৰিব লোৱা নাই। ইয়াত নাম্বাৰ প্ৰেছ আছে। ইয়াৰ পৰা জাষ্ট দুইটো প্ৰেছ কৰিম, ফাদাৰলৈ কল গুচি যাব। এয়া আপুনি দেখিবলৈ পাইছে কেনেকৈ এইটো অপশ্যন হৈছে। আপুনি লাগিলে একৰ পৰা যিটো *0 আপুনি যি সংখ্যা কৰিব বিচাৰে কৰিব পাৰে। আপোনাৰ বহুত অপশ্যন আছে। তো এনেকৈ আপুনি এইটো অপশ্যনৰ দ্বাৰা আপুনি কামটো কৰিব পাৰিব। তো মই আকৌ এক্সাম্পল 4টো টেপি দিছোঁ। এই ছেটিং পাই গৈছেগৈ। ছেটিঙত যোৱাৰ লগে লগে এখন অপশ্যন পাব, আপুনি চিলেক্ট কৰিব পাৰিব। তো তেনেকৈ আপুনি চিলেক্ট কৰিব পাৰিব। আৰু যদি ভিডিঅ' চাই ভাল লাগে তেন্তে চেনেলটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ট্ৰিক্সটোৰ কথা গম পায়। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিছুমান কি হয়, ভিডিঅ'টো চাই গৈছে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। তো মই নেক্সট যেতিয়া টেকন'লজিৰ ভাল ভিডিঅ' আপলোড কৰিম তেতিয়া ভিডিঅ'টো মিছ কৰি যায়। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ দিয়ে যেন, তেতিয়া সকলোৱে গম পাব যে ডায়েল পেডৰ দ্বাৰা এনেকুৱা এটা অপশ্যন আছে। ধন্যবাদ। জয় অসম।